তো ফাইনালি বহুত ভোক লাগিছে ইয়াত হোটেল চোটেল ওচৰত একো নাই সেইকাৰণে কেক চেকবিলাক কিনি আনিছোঁ এইবিলাকে খাইছোঁ আৰু খাই লওঁ हेलो नमस्कार बंधुসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে চাগে আৰু মোৰো ভালে আৰু যাৰ যাৰ বেয়া ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা কৰিম যাতে আপোনালোক সকলোৰে ভাল হওক তো ফ্ৰেণ্ডছ বহুত দিন ধৰি ভিডিঅ' দিব পৰা নাই কাৰণ মনটো ইমান ভাল নহয় মই ইমান কষ্ট কৰি ভিডিঅ' বনাওঁ আপোনালোকে অলপো ছাপোৰ্ট নকৰে তো সেইকাৰণে বহুত বেয়া মনটো তো আপোনালোক সকলোকে মোৰ পুনৰ এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ তো গাইজ আজি ভিডিঅ'টো ধামাকা হ'ব গৈ আছে তো সকলোৱে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই যাওক তো ফাইনেলি মই ইয়াত আহি উপস্থিত হ'লোহি নাৰায়ণপুৰৰ বৰপথাৰত অৱস্থিত গল্ডেন টেম্পল মন্দিৰত তো মন্দিৰটো আপোনালোক সকলোকে দেখাই যাম ব'লক চাই থাকিব অকণো ভিডিঅ'টো স্কিপ নকৰিব তো ফ্ৰেণ্ডছ আপোনালোক সকলোকে দেখাই গৈছোঁ ইয়াত দেখিছে কেনেকুৱা হৈছে মানে কেনেকুৱা লাগিছে মন্দিৰটো চবেই জনাব কমেণ্ট কৰি পেলাই জনাব কেনেকুৱা হৈছে আৰু ইয়াত বুদ্ধদেৱৰ মূৰ্তিও নিৰ্মাণ কৰা হৈছে আপোনালোকক দেখাই গৈছোঁ ব'লক মূৰ্তি দেখাম আৰু বহুত ধুনীয়া ধুনীয়া বস্তু আছে ইয়াত আপোনালোক আহিব পাৰিব চাই যাব পাৰিব আৰু ফটোশ্বুট কৰিব পাৰিব ফটোশ্বুট কৰিবলৈও বহুত ধুনীয়া জেগা হয় আৰু বহুত ভাল লাগিছে মানে কি ক'ম আৰু বহুত ধুনীয়া লাগিছে মন্দিৰ তো ফ্ৰেণ্ডছ ব'লক আমি মূৰ্তিটো আপোনালোকক দেখাম ইমান ধুনীয়াকৈ নিৰ্মাণ কৰিছে ন মূৰ্তিটো আপোনালোকে আহিলে দেখিব আৰু ময়ো ভিডিঅ'ত দেখাই যাম গৰম পৰিছে যেন খাবলৈ ইয়াত লৈ আহিছোঁ আৰু গৰমত পাই নাই আৰু এনেকুৱা গৰম পৰিছে আপোনালোকক কি ক'ম আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকৰ সেইফালে গৰমটো কেনেকুৱা আমাৰ ইয়াতো খুব গৰম পৰিছে একদম মানুহ ওলাব নোৱাৰি তাৰ মাজতো আপোনালোকলৈ মই ভিডিঅ' লৈ আহিছোঁ আপোনালোকে কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা হৈছে আৰু লগতে সেইফালে গৰম কেনেকুৱা হৈছে জনাব তো গাইজ এতিয়া ভোকো লাগিছে বহুত ভোক লাগিছে তো মই ইয়াত কেক চেক এইবিলাক কিনি আনিছিলোঁ আৰু এইবিলাক মেংগ' চেংগ' কিনি আনিছিলোঁ তো এইবিলাক খাই লওঁ ভোক লাগিছে যাতে আপোনালোকে ভিডিঅ'টো এৰি ক'তো নাযাব ভিডিঅ'টো চাই থাকক তেতিয়ালৈকে আমি ইয়াত খাই লওঁ তো গাইজ আপোনালোক যদি মোৰ চেনেললৈ নতুনকৈ আহিছে তো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে লাইক কৰি দিব আৰু ভিডিঅ'টো বেয়া হ'লেও ভাল হ'লেও আপোনালোকে কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা হৈছে তো ফাইনেলি বহুত ভোক লাগিছে ইয়াতো হোটেল চোটেল ওচৰত একো নাই সেইকাৰণে কেক চেকবিলাক কিনি আনিছোঁ এইবিলাকে খাইছোঁ আৰু খাই লওঁ ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোক সকলোৱে কমেণ্ট কৰি জনাব আজিলৈ বাই বাই টাটা